নমস্কাৰ প্ৰাইম ৰিপৰ্ট 18 চেনেলটোলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিব লৈছো আজিৰ প্ৰথমটো খবৰ। বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে আগন্তুক অসমৰ বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য। অসমৰ প্ৰত্যেক ঘৰ মানুহে ভোট দিব বিজেপি। ৰাহুল গান্ধীয়ে বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। ৰাহুল গান্ধীয়ে য'তেই যাব ত'তেই বিজেপি জিকিব। দিব লৈছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। বিহাৰৰ দৰে ফলাফল হ'ব অসমত। অসমৰ প্ৰত্যেক ঘৰ মানুহে ভোট দিব বিজেপিক। বিহাৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মা। বিহাৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে। ৰাহুল গান্ধীয়ে য'তেই যাব ত'তেই বিজেপি জিকিব। ৰাহুল গান্ধীয়ে বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। ৰাহুল গান্ধীয়ে য'তেই নিৰ্বাচনৰ প্ৰচাৰ সভা কৰে তাতেই জয় হ'ব বিজেপি। ৰাহুল গান্ধী আহিলে বিজেপি জিকাটো পাক্কা হৈ যাব। ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয় হ'ম। দিব লৈছো পৰৱৰ্তী খবৰ। 25 বছৰীয়া মৈথিলী ঠাকুৰ হ'ল বিধায়িকা। দেশৰ ভিতৰৰ কনিষ্ঠতম বিধায়িকা হ'ল মৈথিলী ঠাকুৰ। দেশৰ ভিতৰৰ কনিষ্ঠতম বিধায়িকা হ'ল মৈথিলী ঠাকুৰ। 21,000ৰো অধিক ভোটত বিজয় সাব্যস্ত। আলিনগৰৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মৈথিলী ঠাকুৰে। বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মৈথিলীয়ে। মাত্ৰ 25 বছৰ বয়সত নিৰ্বাচিত হ'ল বিধায়িকা। মাত্ৰ কেইমাহমান পূৰ্বে বিজেপিত যোগদান কৰিছিল। এগৰাকী গায়িকা হিচাপে বিশেষ সুনাম আছে মৈথিলী ঠাকুৰৰ। দিব লৈছো পৰৱৰ্তী খবৰ। বিহাৰ দখল NDAৰ। কোন হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? মোদী মেজিকেৰে বিজেপিয়ে বিহাৰত দেখুৱালে চমক। মহাজোঁটবন্ধনক ওফৰাই বিহাৰ দখল কৰিলে NDA। মোদী মেজিকেৰে বিজেপিয়ে দেখুৱালে বিহাৰত চমক। বিৰোধীক তছনছ কৰি বৃহৎ অগ্ৰগতিত NDAৰ। ধূলিচ্ছা হ'ল কংগ্ৰেছ। কোন হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? মুখ্যমন্ত্ৰী আসনৰ দৌৰত প্ৰথম স্থানত আছে নীতিশ কুমাৰ নাথ। বিহাৰ নিৰ্বাচনত JDUৰ ফলাফলৰ বাবে আত্মবিশ্বাসী নীতিশ কুমাৰৰ উপৰিও সম্ৰাট চৌধুৰীৰ নাম আছে তালিকাত। যুৱ নেতা চিৰাগ পাছোৱানো আছে মুখ্যমন্ত্ৰী আসনৰ তালিকাত। বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে NDA কাক নিৰ্বাচন কৰে তাৰ ওপৰত সকলোৰ দৃষ্টি নিবদ্ধ। দিব লৈছো পৰৱৰ্তী খবৰ। জম্মু কাশ্মীৰৰ শ্ৰীনগৰত ভয়ংকৰ বিস্ফোৰণ। মাজনিশা নৌগাম আৰক্ষী থানাৰ সমীপত বিস্ফোৰণ। এই পৰ্যন্ত নিহত হৈছে 12গৰাকী লোক। দিব লৈছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। জম্মু কাশ্মীৰৰ শ্ৰীনগৰত ভয়ংকৰ বিস্ফোৰণ। মাজনিশা নৌগাম আৰক্ষী থানাৰ সমীপত বিস্ফোৰণ। এই পৰ্যন্ত নিহত হৈছে 12গৰাকী লোক। গুৰুতৰভাৱে আহত 30ৰো অধিকগৰাকীৰ। সংকটজনক অৱস্থাত 5গৰাকী। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। ঘটনাৰ পিছতে তীব্ৰ অভিযান সেনা নিৰাপত্তাৰ আৰক্ষীৰ। জব্দ কৰা বিস্ফোৰক সামগ্ৰীৰ বাবে সংঘটিত বিস্ফোৰণ। দিব লৈছো আজিৰ শেষৰটো খবৰ। হিন্দু পৰিচয়ৰে মনসা পূজাৰ নামত ধন সংগ্ৰহ মিয়াৰ। ঘৰে ঘৰে গৈ ধন সংগ্ৰহ কৰি থকাৰ সময়তে ওলাই পৰে প্ৰকৃত পৰিচয়। ঘটনাৰ পিছতে উজনিত হাহাকাৰ। হিন্দু পৰিচয়ৰে মনসা পূজাৰ নামত ধন সংগ্ৰহ মিয়াৰ। গোলাঘাটৰ বৰপথাৰত মনসা পূজাৰ নামত ধন সংগ্ৰহ মিয়া যুৱকৰ। ঘৰে ঘৰে গৈ ধন সংগ্ৰহ কৰি থকাৰ সময়তে ওলাই পৰে প্ৰকৃত পৰিচয়। যুৱকজন যোৰহাট জিলাৰ লংকাৰ চামবাৰী গাঁৱৰ ৰহিম আলী। উত্তম মাধ্যম সোধাই বৰপথাৰৰ আৰক্ষীক চঞ্জাই দিয়ে। ঘটনাৰ পিছতে উজনিত হাহাকাৰ। সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া।